বজাব ঢুলিয়াই পেঁপাটি বজাব বিহুৱাই ঢুলটি বজাব ঢুলিয়াই পেঁপাটি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলি নাচিমে ককাতি ঘূৰাই ঘূৰাই নাচিমে ককাতি ঘূৰাই ঘূৰাই ঢুলটি বজাব ঢুলিয়াই পেঁপাটি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলি নাচিমে ককাতি ঘূৰাই ঘূৰাই নাচিমে ককাতি ঘূৰাই ঘূৰাই ইমান কৈ আছো মই এই গীতটো জুৰিলো নাচা নাই কিন্তু কিয় নাচা নাই বাৰু বুজি পাইছো এটা ৰহস্য আছে
তেওঁৰ কিছু প্ৰশ্ন আছে যিটো মোক কোৱা নাই এতিয়া ৰাজহুৱা অনুষ্ঠানত আছোঁ মই অনুৰোধ জনাম নাচনীক চেনাইক যাতে সেই প্ৰশ্নখিনি গুপুতে মনত লৈ আছে প্ৰশ্নখিনি কয় এই প্ৰশ্নখিনি আমি আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠৰ এটি গীতেৰে এই প্ৰশ্নখিনি জানিব খুজিছোঁ এইটো এখন বোলছবিৰ গীত আছিল বোলছবিৰ নাম আছিল ধৰ্মকায় নতুন প্ৰজন্মক উৎসাহ দিবই লাগিব গতিকে আমি আপোনালোকে সকলোৱে তাইক মৰম দিব আৰু হাত চাপৰিৰে তাইক আপোনালোকে আদৰণি জনাব
স্পন্সৰ কৰিছে আমাৰ বাবুল চক্ৰৱৰ্তী ছাৰে। মই পঞ্চম জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই মোৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা অশেষ শুভকামনা জনাইছোঁ। মই বাবুল চক্ৰৱৰ্তী ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোক আজি এই মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে। মই এটি বিহুগীত গাবলৈ ওলাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। Oi,
ভাৰত নৃত্যম এটা জোৰেৰে হাত চাপৰি Thank you.
ইয়াৰ পিছত অপৰ্ণা ভূঞা বৰাক সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ।
মাজতে উপস্থিত থকা সকলো ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি এই সাংস্কৃতিক সন্ধিয়া মই ঢোলবাদন পৰিৱেশন কৰিব ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় তে ক্ষমা কৰিব। প্ৰথমতে মই মোৰ গুৰুক স্মৰণ কৰি ঢোলৰ গুৰুকাল বজাবলৈ ওলাইছোঁ। এয়া ঢোলৰ গুৰুকাল। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম। ঢোলৰ মালিকা কিয় এ জয় নমনাৰায়ণ আদি নিৰঞ্জন হে অনন্ত কৈজাত প্ৰভু কৰিলা হয়ন কৰিয়ে বছে জাকিয়ে বহিয়া নিশ্বাস কাৰণে প্ৰভু চাৰি বেদ বাজে ভৈলা হে টন খৰস্বতী নিৰ্মল বৰ্ণ হে ৰত্নৰ বিভূষিতা কুণ্ডল গৰ্ণল বৰ্ণ গজমুঠি মুকুতাৰ গজমুঠি হাত দিয়া মা খৰস্বতী বিদ্যাৰ ধাৰ হে খৰস্বতী লোকে বোলে খৰস্বতী আমি বোলোৱাই এই যিখনি বা সৰু মাতৃ দিবা
ধেমালি কৰোঁ আৰু মোৰ লগত তালত খঙত কৰি আছে মোৰ মৰমৰ দাদা সৰ্বেশ্বৰ দা নমস্কাৰ আৰু বাহিৰত খঙত কৰি আছে মোৰ মৰমৰ দাদা হিৰো দা মনটো আহিব পাৰে নাচিবলৈ ওচৰলৈ ভাল লাগিব আমাৰ নাচিলোঁ বুলি আছে প্ৰকৃতিৰ বকুল
চাপৰি হ'ব লাগে ফালৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু প্ৰেমৰ বিহুৰ মঞ্চত থিয় হৈ আমাৰ আগৰ ডেকাকালৰ কথাই মনত পৰি গৈছে সেয়েহে গাব চেষ্টা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ কৰিব মই তোমাক ভাল পাওঁ জানানে ধনিয়া কৈ দিলো নে মাতিবা ৰাতি টোপনি নাহে লাগিছে যদি মনে খাইছে যদি দিয়া কিয়
হাসি থলে মৰম পুৰে বুকুতে ঐ খুন্দা মাৰে কৈ দিয়া না মানে দুখী মানে দুখী ভয় লাগিছে যদি মনে খাইছে যদি কৈনো কৈ দিয়া কিয় বহুত ধন্যবাদ চিন্ময় চৌধুৰী আৰু ৰীণা চৌধুৰী বৰ ভাল লাগিলে এইদৰে গাই থাকিব বৰ ভাল লাগিব মই মাইক্ৰফোনটো ৰঞ্জিত সমাজৰ অলপ সময়ৰ কাৰণে দিছোঁ অপৰ্ণা চক্ৰৱৰ্তী বাইদেউ ইয়াৰ পিছতে মই আমাৰ অনুষ্ঠানৰ প্ৰথমতে মংগলাচৰণ গাই আমাক আপ্লুত কৰিছিলে আমাৰ আমন্ত্ৰিত শিল্পী শান্তনা কলিতা মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰকৃততে তেখেতৰ কিবা আগতীয়াকৈ ঠিক কৰি থোৱা প্ৰগ্ৰেম আছে তেখেত সোনকালে যাবগৈ আচলতে আমাৰ তেখেতৰ পৰা আৰু দুটি গীত শুনাৰ ইচ্ছা আছিল কিন্তু তেখেতৰ আগতীয়াকৈ প্ৰগ্ৰেম থকাৰ কাৰণে আপুনি পিন্ধক আৰতিত আছে তেখেতক এখন ফুলাম গামোচাৰে আদৰণ জনায় এটা সৰু মাননি আমি বিহু কমিটিৰ পৰা শান্তনা কলিতালৈ আগবঢ়াইছোঁ অনুগ্ৰহ কৰি গ্ৰহণ কৰিব মই এষাৰ গাই দিওঁ মোৰ ফালৰ পৰা মই গাই দিছোঁ মোক ইমান মৰম কৰে আৰু মোৰো কিবা এটা ভাল লাগে আহি পেলাই আপোনালোকক দেখাবলৈ আপোনালোকৰ ইমান উৎসাহ আৰু ইমান ধুনীয়াকৈ গাইছে সকলোৱে ধন্যবাদ
বনমালী বেণু বজাওঁত ও মোৰ হৰি হে ধেনু চৰাওঁত ৰংগে কিয় শৰীৰ নিৰ্মল ভুৱন উজ্জ্বল কয়ুকানা অংগে বনে বনমালী বেণু বজাওঁত দেখিয়া মৃণাল ৰহিল পংকজ পক্ষীহে বনে বনমালী বেণু বজাওঁত Emolo kusano